हेलो की खबर सकलोरे आशा राखिছো আপোনালোক সকলো বহুত বেছি ভালে আছে আপোনালোক সকলোকে মই ৰেশমিনে মোৰ অন্যটা ভিডিঅলে স্বাগতম জনাইছো একচুয়ালি ভিডিঅটোৰ থাম্বনেল দেখি আপোনালোকে গম পাইছে যে ভিডিঅটো কিহৰ ওপৰত হ'বলৈ গৈ আছে মোৰ পঞ্চামৃত খুৱা মানে মাহত আহিছিলে ঈদ গৈছিলে 11 তাৰিখে 11 12 13 নে 14 আহিছিলে মাহত আৰু ভিডিঅ বিলাক মানে এডিটিং কৰোতে একচুয়ালি মানে মন না যায় কোনবা সময়ত লৈ পেলাইও অলপ অলপকে এডিটিং কৰি ফাইনালি আজি আপোনালোকলে আগবঢ়াব ওলাইছো আৰু যেতিয়া চাব তেতিয়ালৈকে গম পাব আজি কোন দিনাখন হৈছে তো গাইজ ভিডিঅখিনি কৰি থৈছো কিন্তু যেহেতুকে আপোনালোকলে আগবঢ়াব লাগিব তো মোৰ পঞ্চামৃত খোৱা দিনটো মাহত আহাৰ পৰা মাখি বাহিৰত বহি থাকিলে এটা এটাকে পোকবোৰ আহিয়ে থাকে আৰু ভিতৰত ইমান গৰম নোৱাৰি বহিবলে আৰু ইফালে মাহত আহাৰ পৰা পঞ্চামৃতৰ লৈকে দিনটো কেনেকে পঞ্চামৃতৰ দিনটো পঞ্চামৃত অসমীয়া কথা এটাও শুদ্ধকে ক'ব নাজানো তাৰ মানে নহয় কেমেৰাটো ললে অভাৰ হৈ যায় অকমান মুখখন বাজি নহক পঞ্চামৃত খোৱা দিনটো মাহত অহাৰ পৰা কেনেকৈ কি কৰিলো সকলোখিনি আপোনালোকলৈ বুলি আগবঢ়াইছো তেতিয়া হলে আহক আৰম্ভ কৰো ভিডিঅটো মই যে এওক এনেকুৱা গালি পাৰি আছো নহয় বলো ইমান কালিয়ে এওক কৈছো বলে আনি থবলে ইমান দেৰি এফালে মাহতক পঠাইছিলো কোল্ড ড্ৰিংকস আনিবৰ কাৰণে মানে যোৱাকালি এখেতক কৈছিলো পাহৰি গল কাৰণে মানে আনা নহল তাৰ পিছত মাহতক পঠাই দিছিলো কিন্তু আব্বাই ইমানে দেৰি কৰিছে আব্বাই কৈছে চাবিচোন হিহতো আহি পাবহি আৰু ইহতো আহি পাবহি একেলগে আৰু দেখিছে নহয় দুইখিনি একেলগে এন্ট্ৰি হৈছে তাৰ মানে নাগিছে কি চাই আছে দৈ থাকিলে হয় দিয়া দৈ থাকিলে হয় মিমিক দিয়া মিমিক দিয়া যা মিমিক দিয়া আহা কি দিছা দিয়া মিমিক দিয়া মনু পঞ্চামৃতত আপোনালোকে বহুত কিবা কিবি কৰে নহয় জানো কিন্তু আমিনো কি কৰো সেইখিনি একেবাৰে শেষলৈকে চালে গম পাব তাৰ পিছত প্ৰথম মানে মাহকেইটা মোৰ মায়ে নাপালে প্ৰথম 3 মাহত হাহু মায়ে অকনমান ক্ষীৰ বনাই পেলাই ল'ৰা ছোৱালী কেইটামানক মাটি খুৱাই দিছিলে সেইখিনি বাৰু মই ভিডিঅ কৰা নাছিলো কাৰণ তেতিয়ালৈকে মই আপোনালোকক যেহেতুকে জনোৱা নাছিলো তে এইবিলাক একো কৰা নাছিলো কিন্তু এতিয়া যেহেতুকে 5 মাহ চলি আছে তো মোৰ মায়ে মানে অকনমান দোৱা কৰাম বুলি গাত লৈছে আৰু ইয়াতে বাহতকো মাতিছে আৰু পঞ্চামৃতৰ নিয়মখিনিও কৰা হ'ব আৰু এইফালে আহি পালে আমাৰ মুনমুন বাই আৰু খালি হাতে আহা নাই কিন্তু দেই মোলে কিবা লৈ আহিছে আৰু কি আনিছে সেয়া শেষলৈকে চালে সকলোৱে দেখা পাব যেহেতুকে অকনমান দেৰিয়ে হৈ গৈছে আৰু কোনো আহি বহি থকা নাই সকলোৱে কামত লাগিছে আলিয়া বাই আহি পোলাও বনাইছে যেহেতুকে ৰাতিলে আমি সকলোৱে জনাব আহিব দোৱা কৰিবলৈ আৰু ঘৰৰ সকলো মিলি এসাজ ভাত খাম আৰু এফালে মনমন বাই আহি পেলাই একদম পুৰা কামত লাগি গৈছে দেখিছে নহয় আৰু ক'ব লগা কি আছে সকলো দেখা পাই আছে মুনু তুমি মোৰ লগত বহিবা দেই মুনু এইফালে সৰু সৰু ল'ৰা ছোৱালীবিলাকক মায়ে গৈ পেলাই মাতি আনিলে আৰু মই ভাবোঁ সদায় এনেকুৱা সৰু ল'ৰা ছোৱালীবিলাকক খুচি কৰি যদি আপুনি কিবা এটা কাম কৰে নহয় তেতিয়া মানে কিবা এটা মই ভাল হয় বুলি ভাবোঁ আৰু এইকাৰণে ময়ো বিচাৰিছিলোঁ এনেকৈ হোৱাটো তো এনেকৈ কৰিলোঁ আৰু
এইফালে আৰম্ভণি হৈ গ'ল মাৰ পৰাই এয়া খুৱাই দিলে মায়ে নানিয়াকে কৈছে নানিয়াকে কৈছে পৰিয়ে গ'ল ক্ষীৰ চিৰ পৰিছে যদি হাতেৰে উঠাই দিবি আৰু এইফালে দেখা পালে নিয়ম ভাগ হৈ গ'ল আমি এনেকৈ কৰিছোঁ 5 বিধ যিহেতুকে পঞ্চামৃত তাৰমানে 5 বিধ মিঠাই 5 বিধ ফল আৰু ক্ষীৰত গাখীৰ ঘি আৰু কি দিয়া হৈছিলে সেয়া মাহঁতে জানে বাৰু মই নাজানো এনেকৈ 5 বিধ বস্তু দি পেলাই ধুনীয়াকৈ বনাইছে ক্ষীৰখিনিও তাৰপিছতে এয়া ইহঁতি আলিয়া বাইহঁতে চিংৰা টিংৰা ঢেৰ কিবা কিবি নাস্তা আনিছিলে ক্ষীৰ চিৰ খাই মেলি এতিয়া এয়া চাহ নাস্তা অলপমান মানে চবৰ কাৰণে ৰেডি কৰা হৈছে চবেই এয়া চাহ খাই আছে কৈছিলোৱে অকণমান দোৱা কৰাব বুলি আৰু এইফালে জোনাব আহিলে দোৱা কৰি আছে জোনাবে এইফালে জোনাব গ'ল ঘৰৰ সকলো মানুহ গ'ল তাৰমানে মানে যোনখিনি যাবলগীয়া আছিলে বাকী ঘৰৰ যিখিনি আছে তেওঁলোক আছে আৰু এতিয়া এয়া গিফ্ট কেইটা খুলি থকা হৈছে দুইজনী বাইটিয়ে আনিছিলে দুটা কিবা গিফ্ট তাকে এতিয়া খুলিলেহে গম পাম ভিতৰত কি আছে আপোনালোকেও চাই থাকক দেই মাম খাই দিয়া আজিৰ ভিডিঅ'টো এনেকৈয়ে সামৰিছোঁ ৰাতি একচুৱেলি সকলোৱে বহি একেলগে ভাত পানী খোৱা হৈছিলে এসাঁজ ভাত খাইছিলোঁ আমি সকলোৱে বহি মেলি কিন্তু যিহেতুকে ঘৰখন ভৰি আছে মোৰ কেমেৰা মানে মোবাইলটোৰ কথা পাহৰিয়ে যাওঁ যে অকণমান ভিডিঅ' কৰিব লাগে বাৰু যি নহওক মোৰ 5 মিনিটৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ কেনে পালে কমেণ্টত জনাব আজিলৈ আহিলোঁ বাই